তো ফ্ৰেণ্ডছ বিভিন্ন সংবাদ মাধ্যমত আপোনালোকে গম পাইছে যে PM কিষাণৰ যিটো অষ্টম কিস্তি আছে অষ্টম কিস্তিটো ইতিমধ্যে ৰিলিজ কৰি দিছে ভাৰত চৰকাৰে তো অষ্টম কিস্তিটোৰ ক্ষেত্ৰত মই আজি ক'বলগীয়া কথাখিনি হ'ল যে অসমত কিমান ইমপ্লিমেণ্ট হ'ব কিমান মানুহে অষ্টম কিস্তিটো লাভ কৰিব মই ইয়াৰ আগতে এটা ভিডিঅ'ত আপোনালোকক অলৰেডি 2020 বৰ্ষৰ যিটো ফাইনেন্সিয়েল ইয়াৰৰ আপডেট আছিল অলৰেডি মই বনাই দিছোঁ এতিয়া মই আপোনালোকক লৈ গৈছোঁ আমাৰ যিটো PM কিষাণ সন্মান নিধি যোজনাৰ যিটো ৱেব পেজ আছে এইটো হৈছে PM কিষাণ সন্মান নিধি যোজনাৰ অফিচিয়েল ৱেব পেজ নেশ্যনেল ৱেব পেজ এটা আৰু ইয়াত মই যদি আপোনালোকক অকণমান স্ক্ৰল কৰি তললৈ লৈ যাব বিচাৰিছোঁ ইয়াত আপোনালোকে নিজেও চাব পাৰিব তো ইয়াত এইখন হৈছে ভাৰতৰ মেপ এই মেপখনত যিবিলাক আপোনালোকে গ্ৰীণ দেখিছে এইখিনি হৈছে 90%ৰ ওপৰত সাকসেছ ৰেটিঅ অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনাৰ যিবিলাক ষ্টেটে 90%ৰ ওপৰত বেনিফিচিয়াৰী কভাৰ কৰিছে 90%ৰ ওপৰত বেনিফিচিয়াৰীয়ে লাভ কৰিছে PM কিষাণৰ পইচা সেইবিলাক ষ্টেটৰ গ্ৰীণ কালাৰেৰে ৰং কৰা হৈছে আৰু ৰেড যিবিলাক লাইট ৰেড আছে লাইট ৰেডবিলাক হৈছে যিবিলাক ষ্টেটত মানে 60%ৰ ওপৰত 60 পৰা 80% মানুহে PM কিষাণ সন্মান নিধি যোজনাৰ পইচা লাভ কৰিছে আৰু আপোনালোকক দেখুৱাইছে ব্লু বিলাক যিবিলাক ব্লু কালাৰ এইটো লাইট ব্লু আপোনালোকে দেখিবলৈ পাইছে ইয়াত 20 পৰা 40% সাকসেছ ৰেট অৰ্থাৎ 20 পৰা 40% মানুহে ইয়াত পইচাখিনি লাভ কৰিছে তো মই আপোনালোকক থাৰ্ড কিস্তিটোৰ কথা এতিয়া নকওঁ 2020-21ৰ যিটো প্ৰথম কিস্তি আছে ফাৰ্ষ্ট যিটো কিস্তি আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে পিৰিয়ড 1 এপ্ৰিলৰ পৰা জুলাই ভিতৰত 2020 এপ্ৰিলৰ পৰা জুলাই ভিতৰত যিখিনি কিস্তি আছিল ইয়াত আপোনালোকে অসমৰ যিটো সাকসেছ ৰেটিঅ আছে আপোনালোকে চাব পাৰিছে লাইট ৰেড হৈ আছে তো ইয়াত 60% মানুহে অৰ্থাৎ 60% বেনিফিচিয়াৰীয়ে এই কিস্তিটো লাভ কৰিছে ইয়াৰ টোটাল বেনিফিচিয়াৰী আছিল 3121879 বাট টোটাল পেমেন্ট হৈছে 1873033 অৰ্থাৎ 60% মাত্ৰ সাকসেছ ৰেটিঅ বাকিখিনি এতিয়া মই আপোনালোকক সেকেন্ড কিস্তিটোলৈ লৈ যাব বিচাৰিছো যেটো সেকেন্ড কিস্তি আছে আপোনালোকে ইয়াত চাব পাৰিছে আগষ্ট টু নৱেম্বৰৰ ভিতৰত যিখিনি পেমেন্ট হৈছে তো সেকেন্ড কিস্তিত আপোনালোকে অসমৰ যিখিনি সাকসেছ ৰেটিঅ আছিল অসমত কিমান পাৰ্চেন্ট সাকসেছ হৈছে সেইখিনি আপোনালোকে দেখিবলৈ বিচাৰিছো এতিয়া আপোনালোকে অসমখন দেখিবলৈ পাইছে ব্লু হৈ পৰিছে অৰ্থাৎ ইয়াত সাকসেছ ৰেটিঅ আছে 20 পৰা 40%ৰ ভিতৰত অসমত সাকসেছ ৰেটিঅ আপোনালোকে দেখিবলৈ পাইছে 38% টোটাল বেনিফিচিয়াৰী আছিল ইয়াত 3121879 আৰু টোটাল পেমেন্ট হৈছে 1178489 অৰ্থাৎ 38% মাত্ৰ পেমেন্ট হৈছে সেকেন্ড যিটো কিস্তি আছে 2020 ফাইনান্সিয়েল ইয়াৰত নেক্সট এতিয়া থাৰ্ড যিটো কিস্তি আছে PM কিষাণৰ থাৰ্ড কিস্তিটোলৈ মই লৈ যাব বিচাৰিছো আপোনালোকক থাৰ্ড কিস্তিত মই ক্লিক কৰিছো ইয়াত থাৰ্ড কিস্তিটো দিয়া হয় আপোনালোকৰ জানুৱাৰীৰ পৰা ডিসেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত এটো মই টিক কৰি দিছো ডিসেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত অৰ্থাৎ ডিসেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে অসমখন পুৰা ৰেড হৈ পৰিছে বাকি সব ষ্টেট আপোনালোকে ভাৰতৰ গোটেইকিখন যিমান কিখন ষ্টেট আছে আপোনালোকে চাব পাৰে কবাত অকমান লাইট ৰেড আছে 69 ৰ পৰা 79 এনেকুৱা ধৰণৰ পাৰ্চেন্টেজ আছে বাট অসমত আপোনালোকক পাৰ্চেন্টেজ দেখুৱাইছো থাৰ্ড ইনষ্টলমেন্টৰ টাইমত মাত্ৰ 7% আপোনালোকে চাই লওক তো ইয়াত আপোনালোকৰ টোটাল বেনিফিচিয়াৰী আছিল 3121879 আৰু টোটাল যিখিনি পেমেন্ট হৈছে সেইখিনি হৈছে 214569 সৰি মোৰ অকমান ডিস্টাৰ্ব হৈছে ঠিক আছে এতিয়া ফাইনান্সিয়েল ইয়াৰ যিখিনি 2020 ডিসেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ক্লিয়াৰ আছে ইয়াৰ টোটাল বেনিফিচিয়াৰী আছিল 3121879 আৰু টোটাল যিখিনি পেমেন্ট হৈছে 21456 অৰ্থাৎ 7% মাত্ৰ পেমেন্ট হৈছে তো ইয়াৰ পিছত আপোনালোকৰ যিটো 8 নম্বৰ কিস্তি বুলি কৈ আছে অৰ্থাৎ যিটো আগন্তুক আহিবলগীয়া কিস্তি তাত কিমান পাৰ্চেন্ট বেনিফিচিয়াৰী পাব হেতু আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যত নেকি আপোনালোকৰ 3,12,00,000ৰ পৰা নমাই নি কিনে 2,14,569 জন ব্যক্তিক কিস্তি প্ৰদান কৰা হৈছে থাৰ্ড ইনষ্টলমেন্টটো থাৰ্ড পেমেন্টটো 7% মাত্ৰ সাকসেছ ৰেটিঅ ইয়াৰ পিছত আপোনালোকে কিমান পাৰ্চেন্ট সাকসেছ হ'ব পাৰে বুলি আপোনালোকে ভাবিছে তো ফ্ৰেণ্ডছ PM কিষাণৰ ক্ষেত্ৰত কিয় এনেকুৱা হৈ আছে মই নাজানো ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই কিছু আকৌ আপডেট দিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ প্ৰবলেম বা কি হৈ আছে তো ফ্ৰেণ্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ আপডেট পাই থাকিবলৈ আৰু যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিব ইয়াৰ বিষয়ে আপোনালোকৰ যদি কিবা মতামত থাকে মোক কমেন্ট কৰি জনাব তো ফ্ৰেণ্ডছ আজিলৈ মানে ধন্যবাদ